Welcome back to my channel. আজি আমি গৈ আছো এটা ধুনীয়া জায়গাত ক'ত গৈ আছো আপোনালোকে নিশ্চয় গম পাব আৰু ভিডিঅ'টো চাই থাকক আমাৰ লগত আৰু দেখাই যাম আপোনালোকক ক'ত যাম ক'ত নাযাম গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকৰ সৈতে এতিয়া আমি আহি আছো ৰাস্তাত আছো ৰাস্তাবোৰ দেখি সঁচাকৈ বৰ ভাল লাগি গৈছে ইমান ধুনীয়াকৈ বনাইছে ৰাস্তাবোৰ চাফাও হৈছে এটা দেখা নাই বাৰু আৰু সেই ধুনীয়া জায়গাটো পুৰা আমি আহি পালোহি আৰু অটোখনৰ পৰা নামিছোঁতো ধৰিব পাৰিছেই ক'ত আহিছোঁ কিয় আহিছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব গম পাব ধুনীয়া ধুনীয়া দৃশ্যবোৰ আমাৰ প্ৰাকৃতিক দৃশ্যবোৰ আপোনালোকেও দেখা পাব ভিডিঅ'টোৰ জৰিয়তে তো ভিডিঅ'টো চাই থাকিব একদম শেষলৈকে স্কিপ নকৰাকৈ খুব ধুনীয়া ধুনীয়া বস্তুবোৰ দেখা পাব আৰু যিসকলে জানেই আমি ক'ত আহিছোঁ এয়া পৰিৱেশ দেখি চিনি পাই গৈছে আৰু এইটো ক'ৰ পৰিৱেশ হয় ইমান ধুনীয়া চাৰিওফালে গছ গছনি সেউজীয়াৰে ভৰি পৰা এখন সেউজীয়া দৃশ্য প্ৰাকৃতিক দৃশ্য আৰু ভাল লাগিছে আহি এনেদৰে আহি কিবা এটা ভাল লাগে আৰু ইহঁতকে দেখাম বুলিও আহিলোঁ সৰু ল'ৰা ছোৱালী ভাল পাব অকণমান এইবোৰ দেখি জেগা সেউজীয়া গছ গছনিৰ লগত ইহঁতো অকণমান এডজাষ্ট হওক আৰু দেখিছেনে আকাশখন ইমান ধুনীয়া ফৰকাল হৈ আছে ভালেই লাগি যায় মানে এইবিলাক পৰিৱেশৰ মাজত থাকি সঁচাকৈ ভাল লাগি যায় আৰু এইখন সৰু ল'ৰা ছোৱালীৰ কাৰণে পাৰ্ক বনোৱা হৈছে পাৰ্ক মানে সৰু ল'ৰা ছোৱালীবিলাকে খেলিব পৰাকৈ আৰু সকলো ধৰণৰ বস্তু বনাই আছে কিন্তু আমি গৈছিলোঁ কিন্তু সোমাব নিদিলে মানে হোৱা নাই মানে খেলিব পৰা হোৱা নাই তাতে সোমাব পৰা আৰু কিবা কিবি বাকী আছে চাগে সেইকাৰণে আমাক তেনেকেই কৈছে আৰু মই ইয়াতে ভইচটো মিউট কৰি দিছোঁ কাৰণ ছাইডত গান বাজি আছিলে যিহেতু 15 আগষ্ট গানবিলাক বজাই ৰাখিছিলে সেইকাৰণে মই মিউট কৰি দিছিলোঁ মিউট কৰি এতিয়া মই ভইচ অভাৰে দি আছোঁ আৰু এয়া আমাৰ টিকলা টিকলি গোলাপ লৈ আমি আহি আছোঁ আৰু কলাক্ষেত্ৰৰ ভিতৰ ফালে বহুত ৰ'দ ইমান ৰ'দ দিছে বহুত গৰম দিছে মই দেখিয়ে পোৱা নাই কেমেৰাটো ধৰিছোঁহে মোৰ মূৰটো কাট খাই গৈছে আৰু ইয়াৰ ভিতৰত এইবিলাক নাও আছিলে তেনেকুৱা ডাঙৰ চৰিয়াকৈ দিছে নামটো ইমান নাজানো এখন ৰথ আৰু এইবোৰ বাদ্যযন্ত্ৰ আছিলে এইবোৰ যঁতৰ শালৰ মাথো চাথো এইবোৰ আছিলে আৰু আমাৰ অসমৰ এইবিলাক জনগোষ্ঠী এইবোৰ চব দেখাই দিছোঁ আৰু এইবোৰ বাদ্যযন্ত্ৰসমূহ আছে সৰু ডাঙৰৰ পৰা তালো আছে তালবিলাক সৰুৰ পৰা ডাঙৰলৈকে আছে মই বৰ ডিটেইলছত নামবোৰ নাজানো কিন্তু তাতে লিখা আছিলে কিবাকিবি ভালকৈ পঢ়ি চোৱা নাই সেইবাবে এনেকৈ দেখাই দিছোঁ আৰু অলপ চলপ মই জাষ্ট ভিতৰত ভিডিঅ'টো থুলমূলকৈহে বনাইছোঁ ভিতৰত কেমেৰা এলাও নাই তথাপিও অকণমানকৈ ভিডিঅ' অকণমান কৰি আনিছোঁ আপোনালোকলৈ বুলি আৰু যিসকলে ইয়াতে অহা নাই এবাৰ আহিব ভালকৈ দেখা পাব আৰু চাবলৈ পাৰিব আৰু বহুত গমো পাব চাবলগীয়া বস্তু বহুত আছে জানিবলগীয়া আছে আমাৰ অসমখন ইমানেই ধুনীয়া অসমখনত আমাৰ ইমান ধুনীয়া ধুনীয়া বস্তু আছে আৰু এইবোৰ চকুত আগৰ মানুহবিলাকে এনেধৰণে কৰিছিল তাৰে পৰিৱেশবিলাক ইয়াতে ৰাখি থৈছে ধুনীয়াকৈ সাঁচি পেলাই এইখন পুৰণি শাল আৰু এইবোৰ আমাৰ অসমৰে মানুহ জনগোষ্ঠীসমূহ ইয়াতে ধুনীয়াকৈ চাহ জনগোষ্ঠী এনেকৈ সকলোখিনি আছে কাৰেংঘৰ ৰংঘৰ তলত বিহু মাৰিছে সেইবিলাকো আছে ধুনীয়াকৈ দেখিছা এইবিলাক আমাৰ অসমৰ কাপোৰ কানিবোৰ ধুনীয়াকৈ ৰাখিছে আৰু সযতনে গম পাব আৰু আহিলে চাই যাব এপাক আৰু ইয়াতে আহিছোঁ বাহিৰত এতিয়া ওলাই ভিতৰখিনি চাই ল'লোঁ চাই বাহিৰতে ওলাই আহিলোঁ ওলাই আহি চকুখিনিক অকণমান ৰিলেক্স দিছোঁ আকৌ সেউজীয়া দেখিছোঁ ঘাঁহখিনিতে অকণমান খোজকাঢ়ি দিছোঁ
সেউজীয়া আৰু সেউজীয়া, চাৰিওফালে কেৱল সেউজীয়াই। ভাল লাগিছে আৰু চাই, চকুজুৰি ৰিলেক্স পাই গৈছে একদম। আপোনালোকেও চাই থাকক, ভাল পাব চাই। মই পৰিৱেশ বহুত ভাল পাওঁ, তাতে আৰু এনেকুৱা ধৰণৰ পৰিৱেশ দেখিলেতো বহি থাকোঁৱেই লাগে। সেয়ে ভাবিলোঁ অকণমান খোজকে কাঢ়ি লওঁ। ঠিকমতে খোজেই কাঢ়িলোঁ আৰু যিমানখিনি দূৰলৈকে পাৰোঁ। বহুত ভাল লাগি গৈছে সঁচাকৈ। কেমেৰাতকৈও নেচাৰেলিটো আৰু বেছি ভাল লাগিছে। আৰু মোৰ এয়া সৰু অকণমানি ভিডিঅ'টো চাই কেনেকুৱা পায় জনাব। আৰু মোৰ চেনেলটোত যদি আপোনালোকে প্ৰথমবাৰলৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইবো কৰি ল'ব। আৰু কমেণ্টত জনাব কেনেকুৱা পায়, কেনেকুৱা নাপায়। সেয়া আমি ইয়াতে ফটো উঠিবলৈ প'জ দি আছিলোঁ, কিন্তু ভিডিঅ'য়ে হৈছে। আৰু বাচ্চাকেইটাই যে ফটো একদমেই নুঠিলে। সিহঁতৰ মনে নাই, কেৱল খেলা ধান্দা, দৌৰি আছে ইপিনৰ পৰা সিপিনে। তাৰ পিছে আমিও দৌৰি আছোঁ। এয়া আকৌ ভিতৰতে সোমাইছিলোঁ। তাৰপিছত তাৰ পৰা আহিলোঁ, আহি মেলি চাহ অকণমান খালোঁ। চাহ খাই অকণমান ফ্ৰেছ হ'লোঁ। আৰু আহোঁতে বজাৰ কৰি আনিছিলোঁ। চাহৰ লগত আবেলি খাব ভাল লাগে এইবোৰ বস্তু। আৰু এইবিলাক এইটো এটা আনিছোঁ, বিপিন ক্ষেত্ৰৰ পৰা আনিলোঁ, কলাক্ষেত্ৰৰ ওচৰতে যে আছে তাৰ পৰা আনিছোঁ। সেইখিনি আৰু ভিডিঅ' কৰা নহ'ল, মানুহ বহুত আছিলে সেইকাৰণে। আৰু বাচ্ছাটো অকণমান মোৰ দিগদাৰি দিছিলে, সেইকাৰণে ভিডিঅ' কৰা নহ'লে। তো তাড়াতাড়ি গুচি আহিলোঁ বজাৰ কৰি। আৰু এইটো এটা তাৰ কাৰণে মই চেলেছ লৈছোঁ, ৰাইচ ভেজিটেবল। এইবাৰ এইটো খুৱাই চাওঁ, ভালেই হ'ব যেন লাগিছে মোৰ। খুৱাই চাওঁ, এইটো আনিছোঁ মোৰ বাচ্ছাটোৰ বাবে। আৰু এইটো এটা পাৰ্লেজি বিস্কুট খাব মন গ'ল, বহুত দিনৰ পুৰণা বিস্কুট হয়। আগতেতো এইটো খুব চলিছিলে, খুব খাইছিলোঁ, কিন্তু আজি দেখিলোঁ আৰু লৈ ল'লোঁ আৰু খাই দিম। এই ছোৱালীজনী কি কিউট লাগিছে ন, খুব মৰম লগা ছোৱালীজনী। তাৰপিছতে এই আৰু চাহৰ আবেলি নাস্তা, বিস্কুট আৰু এপেকেট কিচমিচ আনিছোঁ। এপেকেট মানে মই ভাবিছোঁ অকণ পায়স বনাম, কোনোবা এদিন পায়স বনাই খাম। কাজু আছে, এলমণ্ডো আছে, কিন্তু কিচমিচখিনি নাছিলে। আৰু এইটো এটা বিস্কুট আনিছোঁ, ইমানেই। আৰু অকণমান চব্জি আনিছোঁ, বিপিন ক্ষেত্ৰৰ পৰাই লৈছোঁ চব্জি। চ' দেখাওঁ বলক, চব্জিখিনিও চাই ল'ব আপোনালোকে। চব্জিখিনি আচলতে বাহিৰতে আছে, বাহিৰতে থৈ দিয়া হৈছে। আনি লগালগ মায়ে খুলি পেলাই থৈ দিছে, মই দেখাই দিছোঁ। এয়া চব্জি, এইটো লাও, তাৰপিছতে বিলাহী অকণমান আনিছে, আৰু কচু, আৰু তিয়ঁহ, আৰু এইটো ভোল। বৰ্তমান ভোল দুটাহে আছে, আহি পেলাই মই বনাই দিলোঁ ভোলৰ চব্জি মাছৰ লগত। চ' এইখিনিয়ে চব্জি। আৰু গোল নেমু আছে, ফ্ৰিজতে ভৰাই থৈ দিলে মায়ে লগালগ। আৰু এই তিনিটা গোল নেমু 10 টকাত দিছে, লৈ আহিলোঁ। ইমান ধুনীয়া, পূৰা ফ্ৰেছ গোল নেমু। এতিয়া ভাতৰ লগতে মাছৰ চাটনি, কাৱৈ মাছ আছিলে, তাকে জালনাত পুৰি লৈছোঁ অকণমান, পুৰি লৈ এতিয়া চাটনি হ'ব এইটো ভাতৰ লগত। আৰু ইয়াতে ভোল মাছেদি যে মই চব্জি বনাওঁ বুলি ক'লোঁ, এয়া অকণমান বজাৰৰ পৰা আনি লগালগ ভোলৰ তৰকাৰী বনাই দিলোঁ মাছৰ লগত। এতিয়া খাম আৰু লাহেকৈ ভাতটো। চ' হৈ গ'ল আমাৰ ডিনাৰ ৰেডি, খাবহে বাকী আৰু।